हेलो बंधुসকল আজি আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিলো ভিডিঅ'টো হ'ল কেচিং কেপিং ওয়্যাৰিং কৰোতে কি মেটেৰিয়েলছৰ প্ৰয়োজন হয় মেটেৰিয়েলছখিনি আপোনালোকক চিনাক্ত কৰাই দিম আৰু মেটেৰিয়েলছৰ নামখিনিও মই ধুনীয়াকৈ কৈ দিম আপোনালোকে বহিত নোট কৰি ল'ব পাৰে আৰু যোনে জানে তেখেতলোকৰ কাৰণে ঠিক আছে যোনে নাজানে সেই সকল লোকৰ কাৰণে ভিডিঅ'টো লাভৱান হ'বলৈ গৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো চাই আৰু যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো বজাই দিব আৰু নতুন ভিডিঅ' পাবৰ বাবে মই আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে বহুতখিনি শিকিব পাৰিব মই ভিডিঅ'টো লং নকৰাকৈ মই ভিডিঅ'টো আৰম্ভ কৰি আছো আপোনালোকে চাই থাকক এটো হ'ল 6 এম্পিয়াৰ সুইচ তাৰ পিছত আৰু আহিব এটো হ'ল 6 এম্পিয়াৰ সকেট তাৰ পিছত এটো হ'ল 16 এম্পিয়াৰ সুইচ এটো হ'ল 16 এম্পিয়াৰ সকেট যত হেভি লোড হয় তাত লগাবৰ কাৰণে এটো হ'ল কেচিং পাইপ কেচিং কেপিং তাৰ পিছত এটো হ'ল কেচিং পিন যত নেকি আমি কেচিংত মাৰো এটো 35 mm PVC গুটকা এটো 835 স্ক্ৰু তাৰ পিছত এটো হ'ল বেটেন হোল্ডাৰ তাৰ পিছত এটো হ'ল এঙ্গেল হোল্ডাৰ তাৰ পিছত এটো হ'ল স্কয়াৰ বক্স ইয়াৰ ওপৰত হোল্ডাৰখিনি ফিটিং হয় এটো হ'ল সিলিং ৰ'জ এটো ফ্যান টিউবলাইটত লগোৱা হয় এটো ডিমাৰ আৰু ৰেগুলেটৰ বুলি কোৱা হয় ফ্যানৰ এটো হ'ল পাৱাৰ সকেট পাৱাৰ বোৰ্ড যত হেভি লোড হয় তাত লগাবৰ কাৰণে এটো হ'ল সুইচ বোৰ্ড তাৰ পিছত এইখিনি ওয়্যাৰখিনি আপোনালোকে লোড অনুযায়ী লগাব এটো ডাবল পোল MCB এটো সিঙ্গেল পোল MCB তাৰ পিছত এটো হ'ল ডিস্ট্ৰিবিউশন বক্স বা MCB বক্স এটো বাল্ব আপোনালোকে জানেই তাৰ পিছত 0.5 ওয়াট বাল্ব এটো ডিম লাইট বুলিও কওঁ আমি এখিনি হ'ল ফিটিংস LT জয়েন্ট ইন্টারনাল এক্সটার্নাল তাৰ পিছত টেপ যত নেকি আমাৰ তাৰখিনি জয়েন হয় তাত জয়েনখিনি টেপিং কৰিবৰ কাৰণে এটো BTC ওয়্যাৰ পোষ্ট টু মিটাৰ লকে কানেকশন হ'ব